হয়, আমি চিৰাং জিলা প্ৰেছ ক্লাব যিদিনাখন দুৰ্ঘটনা সংঘটিত হৈছিলে সেইদিনাখনৰ পৰা আমি চিৰাং জিলা প্ৰেছ ক্লাব এই শ্বহীদ পৰিয়ালৰ সৈতে আমি আছোঁ। আজিও আমি তেখেতৰ বাসগৃহলৈ আহি তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু চিৰাং জিলা প্ৰেছ ক্লাবে এই শ্বহীদ পৰিয়ালৰ সৈতে আছোঁ আৰু সদায় আমি তেওঁলোকৰ সৈতে থাকিম। আমি চিৰাং জিলা প্ৰেছ ক্লাবে শ্বহীদ লম্বদৰ সিংহৰ যি ত্যাগ, যি বলিদান দেশৰ বাবে আমি চেলুট জনাইছোঁ। যোৱা 30 জানুৱাৰীত ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত আমাৰ চিৰাং জিলাৰ কাকৰা গাঁৱৰ লম্বোদৰ সিংহ তাতে শ্বহীদ হৈছিলে আৰু সেই শ্বহীদৰ পিছত আমাৰ এই চিৰাং জিলাৰ কাকৰা গাঁৱত এক শোকবিহ্বল পৰিৱেশ সৃষ্টি হৈছিলে। তাৰপিছত আজি 8 দিন হ'ল আমি চিৰাং জিলা প্ৰেছ ক্লাবৰ তৰফৰ পৰা এটি সজাতি দলে আজি শ্বহীদ লম্বোদৰ সিংহৰ পিতৃগৃহত আহি উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ এই শোকবিহ্বল পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিলোঁ। তাৰপিছত আমি তেখেতৰ শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰিলোঁ। তেখেতৰ পৰিয়ালবৰ্গলৈ আমি এটি শোকবাৰ্তা হিচাপে লৈ আজি উপস্থিত হৈছোঁ।